হাই এভৰিৱান, স্বাগতম জনাইছোঁ মই মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাহ খাই মেলি আজৰি হ'লোঁ। এতিয়া অলপ কাপোৰ ধুবলৈ লৈছোঁ। এইবোৰে দেখাইছোঁ আৰু দেখুৱামনো কি, দেখাবলগীয়া বিশেষ নাই। সেইকাৰণে দিনটোনো কি কৰোঁ, কিমানলৈ পাৰোঁ দেখুৱাম আৰু আপোনালোকক। তেতিয়াহ'লে চাই থাককচোন ভিডিঅ'টো। আৰু এতিয়া লৈছে মাছ, এইফালে মাছ গুচাই আছে। এইবোৰকে দেখাইছোঁ আৰু দিনটো ভিডিঅ' কৰিবলৈ সময় নহ'লে এতিয়া আবেলি বিয়া খাবলৈ বুলি ওলাইছোঁ। আমাৰ ঘৰৰ ওচৰত বিয়া এখন আছে আচলতে। হাজবেণ্ড, মই আৰু দেৱৰ আহিছোঁ। ভাবিলোঁ সেইবোৰে আপোনালোকক অলপ চলপ দেখুৱাই দিওঁ। ব'লক তেতিয়াহ'লে গৈ থাকোঁ। আমাৰ ঘৰৰ ৰাস্তাটোৱেদি সোমাইছোঁ। বেলেগ এফালেও আহিব পাৰি, সেইফালেদি আমাৰ কাৰণে চমু হয় টাউনৰ ফালৰ পৰা আহিলে, কিন্তু আমাৰ ঘৰৰ পৰা আহিলে এইফালেদিয়ে চমু হয়। এইফালেদি আমাৰ ৰাস্তাটোৱেদি সোমাই যায়। আৰু আগলৈ যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম আৰু। ব'লক তেতিয়াহ'লে আকৌ গৈ থাকোঁ। মই আপোনালোকক বহুত দিনৰ পিছতহে লগ পাইছোঁ। মানে ভিডিঅ' কৰিবলৈ মোৰ সময়ে হোৱা নাই আৰু তেতিয়াৰ পৰা। আজি আচলতে মাজুলীলৈ আহিছোঁ বিয়া খাবলৈ বুলি। ভাবিলোঁ আপোনালোককো অলপ চলপ আজি যিমান পাৰোঁ দেখাওঁ। এয়া আমি ফেৰীত আহি আছোঁ আৰু। মাজুলীতে আমি খাই ল'লোঁ চাহ, গমলাদৈ চাহ। আপোনালোকক দেখাবলৈ নহ'লে, খাই হোৱাৰ পিছতহে দেখাইছোঁ। এইফালে পৰঠা অৰ্ডাৰ দি থৈছোঁ আৰু সেয়াও খাই ল'ম। চাহ খাই আহি আমি খুৰাজনৰ ঘৰলৈ আহিলোঁ। খুৰাজনৰ ঘৰতে ৰৈহে বিয়ালৈ যামগৈ। এতিয়া অলপ ফুৰিবলৈ বুলি আহিছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ। সেয়া আহি আছোঁ আৰু সকলো ভিডিঅ'তে আচলতে মোৰ ভইচ অভাৰে কৰা হয়। মোৰ মানে বেয়া লাগে আৰু চবৰে আগত এনেকৈ কথা ক'বৰ কাৰণে, আৰু তেওঁলোকে নেদেখাকেহে মই মানে ভিডিঅ'টো কৰিছোঁ আৰু। হাজবেণ্ড আৰু আমাৰ পেহীৰ ল'ৰাজন আহিছে আচলতে, আৰু আমি তিনিওজনেই আহিছোঁ বিয়ালৈ বুলি। সেয়া পৰিৱেশটো দেখাই দিলোঁ। ইমান এটা শান্ত আৰু ধুনীয়া পৰিৱেশ। চাওকচোন কিমান ধুনীয়া লাগিছে আচলতে। ৰ'দ যদিও মানে আহি ভাল লাগিছে আৰু খুব শান্ত পৰিৱেশ। মাজুলী উত্তৰ কমলাবাৰীত আছোঁ আমি। ব'লক গৈ থাকোঁ, আপোনালোককো ভিডিঅ'টো দেখাওঁ আৰু যিমান পাৰোঁ।
আমি তাৰ পৰা সেই খুৰা ঘৰত অলপ লৈ এয়া বিয়ালৈ বুলি আহিলোঁ। এয়া বেণ্ড পাৰ্টিৰ লগত মানে এইটো এটা মানে ল'ৰা হয় দেই, মানে নাচি আছে আৰু ভাবিলোঁ ভিডিঅ' কৰি আপোনালোককো অলপ চলপ দেখাই দিওঁ। আমি বিয়া খাই মেলি আহি আকৌ যোৰহাটলৈ বুলি মানে এয়া ফেৰীত বহিছোঁ আৰু আচলতে আজিয়ে আমি ঘূৰিছোঁ মাজুলীৰ পৰা যোৰহাটলৈ বুলি। আমি ফেৰীত বহিলোঁ। এয়া হৈছে নিমাতী ঘাট। আমি বাইক লৈ গৈছিলোঁ যিহেতু ভাবিলোঁ নিমাতী ঘাটটো বাইকৰ পৰা আপোনালোকক অলপ চলপ দেখাই দিওঁ। আজিৰ দিনটোত আচলতে আজিৰ দিনটো বা এই ভিডিঅ'টোত বিশেষ একো দেখুৱাবলৈ নহ'লে আৰু তেনেকৈ বনালোঁ মানে সময়বোৰে কিবা নিমিলে। অলপ তেতিয়াহ'লে গৈ থাকোঁ। আহি আছোঁ আৰু ঘৰলৈ বুলি যাত্ৰা। নিমাতী ৰোডত আহি আছোঁ আমি। কৈছোঁ এই ভিডিঅ'টোত বিশেষ দেখুৱাবলৈ একো নহ'লেই আৰু তাৰ বাবে আপোনালোকে অলপো বেয়া নাপাব। 2-3 ভিডিঅ' কৰি মানে এইখিনি দিব পাৰিলোঁ আৰু। আচলতে ঘৰতে বিয়াবোৰো আহি আছে, তাৰ বাবে অলপ ব্যস্ত থাকিবলগীয়া হৈছে, সেইকাৰণে ভিডিঅ' বনাবলৈ অলপ অসুবিধা হৈছে। আজিৰ ভিডিঅ'টো ইমানেই আৰু বলকচোন তেতিয়াহ'লে গৈ থাকোঁ। তাৰপিছতে ভিডিঅ'টো আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিম।